মই 4 বছৰ পগলা নিচিনা কাম কৰিছোঁ। আজি সেইটো কাৰণে মই ধুনীয়াকৈ শুই থাকিলেও মই পইচা আহি থাকিব এনেকৈ অসমীয়া হিচাপে কাম কৰি থকা 6 বছৰ লৈ পেলাই কোনো কাম কৰি থকা নাই। চ' এইটো হৈ গ'ল মনোপলি নহয় জানো। বিজনেছত চবতছে ডাঙৰ বস্তু হ'ল ষ্টাৰ্টিং 4 বছৰ নহয়, ন' ফ্ৰেণ্ডছ, ন' ফেমিলি, ন' ড্ৰিংকছ, নাথিং। আজিৰ ডেটত চবেই কয় যে সৌৰভ তোমাৰ নিচিনাকৈ ইয়াত গেংটকত কাম কৰা ল'ৰা কোনো নাই। অসমৰ পৰা আহি পেলাই গেংটকত বিজনেছ এনেকৈ খাৰা কৰিছোঁ। আমি দাৰ্জিলিঙত এটা পাহাৰ কাটি পেলালোঁ, এটা কমপ্লিট এটা পাহাৰৰ মাছ ভাগটো একদম এনেকৈ আছে, এইটো মাছটো কাটি পেলালোঁ। যদি কোনোবাই ইফ এনিৱান ৱান্টছ টু ৱৰ্ক উইথ আছ একচুৱেলি, চ' উই আৰ অ'পেন ফৰ দ্যাট। আমি কৈছিলোঁৱে যে এখন অসমীয়া আমি হোটেল এখন ঠিক কৰিছোঁ আৰু বাহাৰ ৰিট্ৰিট এইখনৰ নাম। এজন অসমীয়া যুৱকে আহি গেংটকত ছিকিমত আহি নিজে এখন এই ব্যৱসায় আৰম্ভ কৰিছে, এই হোটেলখন খুলিছে। আৰু মই আপোনালোকৰ সৈতে চিনাকি কৰাই দিব বিচাৰিছোঁ সৌৰভ হাজৰিকা, সৌৰভ জ্যোতি হাজৰিকা, সৌৰভ জ্যোতি হাজৰিকা, দেৰগাঁৱৰ ল'ৰা। ইঞ্জিনিয়াৰিঙৰ ছাত্ৰ আছিলে, তাৰপাছত ইয়াত চাকৰি সূত্ৰে ছিকিমলৈ আহিছিল। ফাইনেন্স ডিপাৰ্টমেণ্টত ছিকিমৰ তেওঁ কাম কৰি আছিল। তাৰপাছত এই প্ৰপাৰ্টিটো তেওঁ পালে, লিজত ল'লে। লিজত লোৱাৰ পাছত তেওঁ 3টা ৰুম লৈ আৰম্ভ কৰিলে ব্যৱসায়। তেওঁৰ পৰাই জানোচোন কেনেকৈনো আইডিয়া আহিল যে দেৰগাঁৱত নকৰি বা অসমত নকৰি ছিকিমখন কিহৰ কাৰণে বাছি ল'লে আৰু ইয়াত এতিয়া বিজনেছটো তেওঁৰ কেনে চলি আছে। তো প্ৰথমে জানিব বিচাৰিছোঁ যে ছিকিম আপুনি কিয় বাছি ল'লে? যেতিয়া মোৰ জব লাগিছিলে ন, মোৰ তেতিয়া 3টা চিলেকশ্যন আছিলে। এণ্ড সেইটো সময়ত 23 বছৰ বয়স আছিলে। একদম দেৰগাঁও নিচিনা সৰু জেগাৰ পৰা বিলং কৰোঁ। গুৱাহাটীও চাগে মই কিমান আহিছোঁ ময়ো নাজানো হা। চ' যিটো ল'ৰাই অসমৰ বাহিৰত আজিলৈকে দেখিয়ে পোৱা নাই, সি ডাইৰেক্ট বাহিৰত গুচি গ'ল হেৰি কৰিবৰ কাৰণে, ট্ৰেইনিঙৰ কাৰণে। চ' ট্ৰেইনিঙত যেতিয়া সুধিলে যে তুমি কোনখন ষ্টেটত জইন কৰিবা, আন্দামান নিকোবৰ আছিলে, কৰ্ণাটকা আছিলে আৰু গেংটক আছিলে। বহুত ফানী ইনচিডেণ্ট এটা ক'ম হা। মোৰ মন আছিলে যে মই বেংগলোৰত যাওঁ, অ'কে। এণ্ড মোৰ লোকেশ্যনো দিছিলে কৰ্ণাটকা, বাট মই নাজানিছিলোঁ যে কৰ্ণাটকাখন সেই বেংগলোৰতে আছে। আপুনি ভাবক, যিটো ল'ৰাই কৰ্ণাটকা ক'ত আছিলে সেইটো নাজানিছিলোঁ। আজি আমি 13খন ষ্টেট এণ্ড 6খন কাণ্ট্ৰিত কাম কৰি আছোঁ এজ এ টুৰ অপাৰেটৰ। ট্ৰেভেল এজেঞ্চি আছে আৰু ট্ৰেভেল এজেঞ্চি দিয়ে তেওঁ আৰম্ভ কৰিছিল। চ' সেই 2000 যেতিয়া মই লগৰখিনিক সুধিলোঁ যে মোৰ গেংটকত পষ্টিং হৈছে, কেনেকুৱা জেগা, যা ভাল হয়। চ' আই জাষ্ট কাম এণ্ড দেখিলোঁ ইয়াত অপৰচুনিটি দেখিলোঁ। অপৰচুনিটিতকৈ চবতছে ইম্পৰ্টেণ্ট ব্যৱসায়টো ব্যৱসায় হিচাপে ষ্টাৰ্ট কৰা নাছিলোঁ, কিন্তু সেইটো এটা কথা। যেতিয়া চাকৰি কৰি আছিলোঁ তেতিয়া অসমীয়া মানুহখিনি মানে যেতিয়া MG মাৰ্কত থাকে, চব মই ৰাতিপুৱাৰ পৰা ৰাতিলৈকে হিন্দী, নেপালী, ইংলিছ সেইকেইটাতে শুনিয়ে থাকোঁ। এণ্ড শুনি নহয় এনেকুৱা লাগে যে কাছ অসমীয়া মানুহ এটা লগ পোৱা হ'লে বা অসমীয়া মানুহ কেইটামানৰ লগত কথা পতা হ'লে ভাল লাগিলে হয় হা। চ' যেতিয়া MG মাৰ্ক যাওঁ, অসমীয়া মানুহ দেখোঁ খোজকাঢ়ি ফুৰে, ময়ো তাতে বেগটো লৈ পেলাই আৰু অফিচৰ বেগটো লৈ পেলাই বহি থাকোঁ। তেতিয়াই মানে অসমীয়া মাত শুনিলেই লৈ গুচি যাওঁ যে দাদা ক'ৰ পৰা আহিছে, কেনেকুৱা খা খবৰ। এণ্ড যেতিয়া তেওঁলোকক সোধা যায় যে কেনেকুৱা লাগিছে, কি কথা, চব ভাল আছিলে, বাট আমাৰ ড্ৰাইভাৰটো বেয়া আছিলে। অনলাইনত হোটেলখন বুকিং কৰিলোঁ, ক'ৰবাত আছিলে। সেইটো সময়ত আজিৰ ডেটত যিটো MMT আৰু গোৱা বিব আছিলে, এইটো নাই। সেইটো সময়ৰ কথা কৈ আছোঁ। 2016 চনত ইমানটো গ্ৰ'থ নাছিলে হিল ষ্টেচনত, অ'য়' নাছিলে তেতিয়া মানে। চ' সেইটো সময়ত যেতিয়া প্ৰব্লেমছবিলাক যেতিয়া ফেচ হ'ল ন, তেতিয়া মই দেখিলোঁ অ'কে, ময়ো দেখোন, মই যিহেতু ইয়াতে থাকোঁ, মোৰ চিনাকি বহুতখিনি হোটেলছ আছে, যিহেতু মই হোটেলৰ আশে পাশেই থাকোঁ। চ' মই এবাৰ তেওঁলোকৰ লগত কানেক্ট কৰোঁ, সস্তাত কম খৰচত যদি মই তেওঁলোকক ছাৰ্ভিচটো দিব পাৰোঁ। চ' লেটছ চি। চ' মই জাষ্ট এজ এ হেল্প ষ্টাৰ্ট কৰিছিলোঁ। কোনো টুৰ অপাৰেটৰ, কোনো ট্ৰেভেল এজেঞ্চি কোনো নাই, জাষ্ট সহায়। অসমীয়া মানুহ, ময়ো অসমীয়া, বেলেগৰ পৰা অসমীয়া মানুহ আহিব আমাৰ ইয়াত ফুৰিবৰ কাৰণে। মোৰ কাম হ'ল এটা ভাল ড্ৰাইভাৰ, এখন ভাল হোটেল দিয়া। চ' তেনেকৈ ষ্টাৰ্ট কৰিছিলোঁ। প্ৰথম জীৱনৰ আৰ্নিং সেই বিজনেছটোৰ পৰা 250 টকা। চ' তেনেকেই ষ্টাৰ্ট কৰিছিলোঁ, বিজনেছ তেনেকৈ ষ্টাৰ্ট হৈছিলে। তাৰপিছত আৰু এটা টেকনিক এটা ক'ম হা। এইটো মাৰ্কেটিঙৰ চবতছে ডাঙৰ ষ্ট্ৰেটেজি একচুৱেলি, এইটো হ'ল য়াংষ্টাৰ্ছৰ কাৰণে হা। এইটো চবতছে ডাঙৰ মানে ষ্ট্ৰেটেজি কৈ দিছোঁ। মোৰ তেতিয়া মানে মই কিমানটো লেভেলত মাৰ্কেটিং কৰিছোঁ মই সেইটো বুজাম হা। এণ্ড সেইটো শুনিলে আপুনিও চাগে আচৰিত হ'ব যে মই আজি এনেকৈ কেনেকৈ বিজনেছ কৰি আছোঁ। অসমৰ পৰা আহি পেলাই গেংটকত বিজনেছ এনেকৈ খাৰা কৰিছোঁ। চ' এইটো টেকনিক আছে, তাৰ মাৰ্কেটিঙৰ স্কিলছ। চ' মই মাৰ্কেটিঙৰ এটা সৰু এটা এক্সাম্পল ক'ম। মোৰ ওচৰত তেতিয়া কোনো কাৰ্ড নাছিলে, মোৰ ওচৰত একো কাৰ্ড নাই। মই কি কৰিছিলোঁ, বেলেগ এটা ট্ৰেভেল এজেঞ্চি মোৰ কাষৰ যিটো চিনাকি, তেহেঁতৰ পৰা 100 কাৰ্ড ল'লোঁ যে মই আপোনালোকৰ লগতেই কাম কৰিম। চ' মোক আপোনাৰ 100টা মান কাৰ্ড দিয়ক। কাৰ্ডটো ল'লোঁ, কাৰ্ডটোৰ আগফালেহে তেখেতৰ নাম্বাৰ থাকে, পিছফালেতো নাথাকে। পিছফালে মোৰ নিজৰ নামটো লিখিলোঁ সৌৰভ, তলত নাম্বাৰটো লিখিলোঁ। পইচাটোতো নাই তেতিয়া,
সেই 6 বছৰ আগত 2016 চনত 17 চনত পইচাটোতো নাই একো যে এনেকৈ ইনভেষ্ট কৰিব পাৰিম বাট মোৰ দিমাগত আছিলে যে কাৰ্ডটো লিখিম তাৰপিছত দিম আৰু তেতিয়া মই মাৰ্কেটত যাওঁ MG মাৰ্কেটত যাওঁ অসমীয়া মানুহ লগ পাওঁ ডাইৰেক্ট কাৰ্ডটো দি দিওঁ কাৰণ চবেই ফোন নাম্বাৰটো ল'বলৈ টান পায় চ' কাৰ্ডখন দি দিওঁ চ' তেনেকৈয়ে ষ্টাৰ্ট কৰিছিলোঁ মাৰ্কেটিং তাৰপিছত ফেচবুকত ষ্টাৰ্ট কৰিলোঁ ফেচবুক হৈ গৈছে ইনষ্টাগ্ৰাম হৈ গৈছে লাহে ধীৰে আৰু চবতছে ইম্পৰ্টেণ্ট হৈ গৈছে বিজনেছৰ চবতছে ইম্পৰ্টেণ্ট ইয়ৰ প্ৰডাক্ট একচুৱেলি আপোনাৰ প্ৰডাক্টটো ইমানেই ভাল কৰিব যে তাত মানে ইউ ডোণ্ট হেভ টু গ' টু দ্য পিপল আজি মই বেছিকৈ ক্লাইণ্ট বিচাৰি পেলাই গৈ নাথাকোঁ মানে কাৰণ মই মোৰ নিজৰ প্ৰডাক্টটো এণ্ড নিজৰ ছাৰ্ভিচটো ইমানেই ষ্ট্ৰং কৰি ৰাখিছোঁ আজি মই ইয়াত বহি পেলাই মই ইমানখিনি জেগাত কাম কৰি আছোঁ যদি কোনো এটা জেগাৰ পৰা ফোন এটা নাহে যে সৌৰভ মই ইয়াত বেয়া পাইছোঁ এতিয়া বাহাৰ ৰিট্ৰিট কি মানে বাহাৰ ৰিট্ৰিট একচুৱেলি ইটছ লাইক অজিজন অ'নাৰ তেখেতেই দিছে একচুৱেলি নামটো চ' দেৰ ইজ নাথিং একচুৱেলি বাট আছামিকা ইজ লাইক যিটো মোৰ ট্ৰেভেল কোম্পানী চ' দেট ইজ একচুৱেলি আই এম ৰিপ্ৰেজেণ্টিং আছাম আউটছাইড আছামিকা বুলি তেওঁৰ এটা ট্ৰেভেল এজেঞ্চি আছে মই কৈছিলোঁৱে তেওঁ এতিয়া কেইখন কাউণ্ট্ৰি আমাৰ 6খন কাণ্ট্ৰি এণ্ড 13 ষ্টেটছত আমি কাম কৰি আছোঁ অলৰেডি আৰু এটা প্ৰপাৰ্টি আছে দেট ইজ আমাৰ এটা আমি হেৰি 2-3জন মানুহ মিলি পেলাই আমি দাৰ্জিলিঙত এটা পাহাৰ কাটি পেলালোঁ এটা কমপ্লিট এটা পাহাৰৰ মাজ ভাগটো একদম এনেকৈ আছে এইটো মাছটো কাটি পেলাই দেট ইজ এ প্ৰাইভেট লেণ্ড আছিলে প্ৰাইভেট লেণ্ডটো কাটি পেলাই তাৰ কমপ্লিট কাটি দিয়া নাই কিছুমান গছ চছবিলাক কাটিছোঁ যিবিলাকৰ দৰকাৰ নাই মেক্সিমাম গছটোতো ৰাখিছোঁৱে এণ্ড আমি তাত ট্ৰি হাউচ চাংঘৰ বনাই দিলোঁ হৈ গ'ল চাংঘৰ বনাই থোৱা আছে তাৰ মাজত কেম্পছ দি দিছোঁ চ' দেট ইজ এ কেম্প চাইট হুইচ ইজ ন'ন এজ হিমালয়ান ইকনিষ্ট এনেকুৱা এটা কেম্প চাইট য'ত আপুনি বহি পেলাই আপুনি এনেকুৱা লাগিব যে মই মোৰ ল'ৰালি কালটোলৈ মনত পৰি গ'ল মোৰ কনচেপ্টটো এনেকুৱা লেট মি ব্ৰিং ইয়ৰ চাইল্ডহুড বেক একচুৱেলি দ্য ৰিজন ইজ একচুৱেলি এনেকুৱা এটা কথা আপুনি সেই জংঘলৰ মাজত যেতিয়া বহি থাকিব ন তেতিয়া মানে সেই চৰাই চিৰিকটি মাতবিলাক শুনি থাকোঁ এণ্ড সৰুতে মোৰ কি আছিলে যেতিয়া মই ৰাতি অংক কৰি আছিলোঁ বিকজ মই অংকত বহুতেই ভাল আছিলোঁ মই অংক কৰি বহুত ভাল পাওঁ চ' মেথছ যেতিয়া কৰি থাকোঁ সেই শিয়ালে মাতিলে এই কোনোবা চৰাই চিৰিকটিয়ে মাতিছে সেই শব্দবিলাক শুনি থাকোঁ বাট আজিৰ ডেটত আপুনি অকল হৰ্ণ আৰুতো একো নুশুনে আজি আপুনি গুৱাহাটী নিচিনা চিটিৰ পৰা বিলং কৰে আপুনি চৰাই মাত শুনিছোঁ জানো নাই চ' সেই গোটেই কনচেপ্টটো মই আনি পেলাই দাৰ্জিলিঙত আমাৰ সেই প্ৰপাৰ্টিটোত থৈ দিয়া আছে এতিয়া ধৰক যিয়ে আমাৰ ইণ্টাৰভিউটো চাই আছে তেওঁলোকৰ মনত আহিব যে অসমীয়া ল'ৰা ইমান পটেঞ্চিয়েল আপোনাৰ আছে কাৰণে ইয়াত আপুনি ছাকচেছফুল হৈছে দাৰ্জিলিঙতো কৰিছে আমাৰোতো সম্ভাৱনা বহুত আছে অসমত বহুত অপৰচুনিটিজ কিবা প্লেন আছে অসমক লৈ মই চেষ্টা কৰি আছোঁ চাওঁ কি কৰিব পৰা যায় তেনেকুৱা আমি মানুহ পাব লাগিব বিকজ মই অকলে কৰিব নোৱাৰোঁ কিছুমান কাম বিকজ এনেকুৱা হয় ন অকলে চব বস্তু কৰিব নোৱাৰোঁ মই অকলে এটা জেগাত এটা বস্তুলৈকে লেভেলত আনিব পাৰিম এণ্ড আফটাৰ ডেট উই নিড পিপল একচুৱেলি যি ইনভেষ্ট কৰে বা যি লাইক আমাৰ লগত পাৰ্টনাৰশ্বিপ হিচাপে কাম কৰিব বিচাৰিছে চ' এটা একচুৱেলি চ' তেনেকুৱা আমাৰ যদি কোনোবাই ইফ এনিৱান ৱান্টছ টু ৱৰ্ক উইথ আছ একচুৱেলি চ' উই আৰ অ'পেন ফৰ ডেট আৰু ধৰক আমাৰ বহুত ধৰক ইউথ আছে অসমত যিয়ে নিজাকে কিবা এটা কৰিব বিচাৰে কিন্তু বহুত সময়ত এনেকুৱা হয় আৰম্ভ কৰিবলৈ লৈ ঢেৰ সমস্যা পায় ধৰক ফাইনেন্সিয়েল প্ৰব্লেম হয় ক'ৰ পৰা আৰম্ভ কৰিব একো দিহা নাপায় ধৰক নিজৰ ঘৰৰ ওচৰতে এনেকুৱা ধুনীয়া লোকেশ্যন থাকিব তেওঁলোকে কিবা এটা কৰিব বিচাৰিব কিন্তু আগবাঢ়িব নোৱাৰে তেওঁলোকৰ উদ্দেশ্যে আপোনাৰ ছাজেশ্যন কি হ'ব বা কেনেকৈ তেওঁলোকে আগবাঢ়িব বা কি ষ্ট্ৰেটেজি তেওঁলোকে ল'লে ছাকচেছফুল হ'ব মই যে আজি বিজনেছমেন বুলি যে আপুনি মোক কৈছে ন মই আজিৰ বিজনেছমেন নহয় মানে মই একদম সৰুৰ পৰা বিজনেছমেন আমাৰ ঘৰত দোকান আছিলে মই এখন দোকান চম্ভালা ল'ৰা হয় এটা সৰু গ্ৰছাৰী আজিৰ ডেটত যিটো গ্ৰছাৰী দোকান আমাৰ ডাঙৰ গ্ৰছাৰী দোকান আছিলে মই সেই গ্ৰছাৰী দোকান ক্লাছ 10ত চম্ভালিছিলোঁ তাৰপিছত যেতিয়া ইউনিভাৰ্চিটি আছিলোঁ তেতিয়াও মই মানে সেই জেৰক্স কৰিব যে দিয়ে আমাৰ লগৰবিলাকে আজি মোৰ যদি কোনোবা লগৰে চাই আছে তেতিয়া গম পাব তেহেঁতৰ গোটেই জেৰক্সৰ ঠিকাটো মই লৈছিলোঁ আৰু যদি জেৰক্সৰ বোলে 100 টকা হয় তেহেঁতৰ পৰা মই 100 টকাত আনিছোঁ বস্তুটো আৰু মই 300 টকাত তাত দিওঁ 300 টকা মোৰ প্ৰফিট চ' সেইটোৱেদি দেট ইজ এ পকেট মানি একচুৱেলি এণ্ড এই যিটো কুৱেশ্যন কৰিলে প্ৰথম কথা হ'ল বিজনেছৰ চবতছে ডাঙৰ বস্তু হ'ল কনচিষ্টেঞ্চি আজি মই কৰিছোঁ মই ফেইল হৈছোঁ মই এনেকুৱা কোৱা নাই যে মই নাই ফেইল হোৱা লকডাউনৰ সময়ত আই ৱাজ জিৰ' I was totally zero মানে মই জানো মই কিমান মোৰ প্ৰেছাৰত আছিলোঁ মোৰ চুলি আজি মোৰ ইমান বেছি মোৰ মাছটো টপা হৈ গৈছিলে ডক্টৰক দেখালোঁ ডক্টৰে ক'লে বেছি প্ৰেছাৰ লৈ ল'লা ডেটছ দ্য ৰিজন মাজৰ চুলি সৰি গ'ল মোৰ ইমানটো প্ৰেছাৰত আছিলোঁ দ্য ফাৰ্ষ্ট থিং ইজ কনচিষ্টেঞ্চি এণ্ড মোৰ মতে ইফ ইউ ন' মাৰ্কেট যদি আপুনি গম পায়
সদায় বিজনেছ এনেকুৱা এটা হ'ব লাগে মনোপলি বিজনেছ চাব লাগে যে মনোপলি কেনেকৈ কৰিব পাৰি আজি অসমীয়া টুৰ অপাৰেটৰ হিচাপে কেৱল মই ইয়াত আছোঁ এনেকৈ অসমীয়া হিচাপে কাম কৰি থকা 6 বছৰ লৈ পেলাই কোনো কাম কৰি থকা নাই চ' এইটো হৈ গ'ল মনোপলি নহয় জানো অসমীয়া কোনো নাই চ' মই বিজনেছটো মনোপলিক পাই গ'লোঁ ডেট ইজ ওৱান টেকনিক একচুৱেলি তেওঁলোকে যদি কোনোবাই যদি বিজনেছ কৰিব বিচাৰিছে ছাৰাউণ্ডিংছত চাব লাগিব কম্পিটিশ্যনছ কিমান আছে কিমানটো হেভি কম্পিটিশ্যন সেই কম্পিটিশ্যনত যেতিয়া আপুনি যাব দেন আপুনি কি ইউনিক কৰিব পাৰিব মই মোৰ ছাৰ্ভিচ এণ্ড কোৱালিটিক ইউনিক কৰোঁ মই মোৰ বিহেভিয়াৰ মেইন হস্পিটেলিটি মই সেই গোটেই ছেগমেণ্টটোকে এনেকুৱা এটা কৰিছোঁ আজিৰ ডেটত চবেই কয় যে সৌৰভ তোমাৰ নিচিনাকৈ ইয়াত গেংটকত কাম কৰা ল'ৰা কোনো নাই আজি ওচৰৰ যিমানবিলাক হোটেলছ আছে চবেই চিনি পায় চবৰে এটা ভাল নাম আছে আমাৰ অকল এটা কাৰণে যে মই ক্লাইণ্টৰ পিছত যিমান দৌৰোঁ কোনো আজিলৈকে ট্ৰেভেল এজেঞ্চিয়ে নদৌৰে মই ক্লাইণ্টৰ লগত ফুৰিব গৈছোঁ কিমানখিনি ক্লাইণ্টছ আমাৰ যদি কোনোবাই দৰ্শক চাই আছে তেওঁলোকে গম পাব কিমান ক্লাইণ্টছৰ লগত মই গৈছোঁ নহয় তেওঁলোকৰ ছেফটি ছিকিউৰিটি ছাৰ্ভিচৰ লগত মই তাৰ কাৰণে 1 টকা এক্সট্ৰা চাৰ্জ নলওঁ কিন্তু সিমানটো সেইটোৱে আৰু সেইখিনি ছেক্ৰিফাইচ কৰিব পাৰিব লাগিব এণ্ড বিজনেছত চবতছে ডাঙৰ বস্তু হ'ল ষ্টাৰ্টিং 4 বছৰ নহয় ন' ফ্ৰেণ্ডছ ন' ফেমিলি ন' ফেমিলি ন' ড্ৰিংকছ নাথিং খোলা দিমাগ ডোণ্ট ড্ৰিংক কৰি পেলাই তুমি বিজনেছ কৰিব নোৱাৰা আৰু ড্ৰিংক কৰি পেলাই একো কাম কৰিব নোৱাৰা সুস্থ মগজ বুলি যেতিয়া ক'লে সুস্থ মগজেৰে কাম কৰা এণ্ড ন' ফেমিলি ন' ফ্ৰেণ্ডছ নট এ ছিংগল ফ্ৰেণ্ড নিজে লাগিব লাগিব মই 4 বছৰ কষ্ট কৰিছোঁ পগলা নিচিনাই কাম কৰিছোঁ অকলে মই 4 বছৰ পগলা নিচিনাই কাম কৰিছোঁ আজি সেইটো কাৰণে মই ধুনীয়াকৈ শুই থাকিলেও মোৰ পইচা আহি থাকিব মানে সেই সিমানটোলৈকে মই কষ্ট কৰিছোঁ মানে ৰাতি 12-2টা বজালৈকে মই কাম হয় ৰাতিপুৱা 5টা বজাত ঠাণ্ডা পুহ মাহৰ ঠাণ্ডা য'ত মই এনেকুৱা 2টা চুৱেটাৰ লগাই পেলাই ওপৰত এটা জেকেট লগাই পেলাই ৰাতিপুৱা 5টা বজাত যাব লাগে MG মাৰ্কত ইয়াৰ পৰা MG মাৰ্কত গৈ পেলাই কিয় যাব লাগে তাত টুৰিজিম অফিচত ফৰ্ম ফিল আপ কৰিব লাগে আজিৰ ডেটত ডিজিটেল হৈছে এই ডিজিটেল হোৱা 6 মাহ হৈছে জাষ্ট আগতে আমি অফিচত গৈ পেলাই ফৰ্ম ফিল আপ কৰিব লাগিছিলে এই চাংগুলেক যাব নৰ্থ ছিকিম যাব আমি সিমানটো লেভেলত কষ্ট কৰি থৈছোঁ এইটো ইজ নট এ জোক একচুৱেলি চ' থেংক ইউ আৰু আপোনাৰ আৰু জাৰ্ণি আগবাঢ়ি গৈ থাকক আৰু এনেকৈ আমি আজি ইয়াত বহি আছোঁ গেংটকত কাইলৈ হয়তো বেলেগ জেগাত এদিন অসমৰ ষ্টুডিঅ'ত বহিম বুলি ভাবিছোঁ হ'ব চিয়'ৰ